হাই আজিনো বাৰু মই দিনৰ হাজত কি বনাও চাও আহকচোন চিকেন লৈছো মই 1 কেজি পিয়াজ লৈছো 4টা আলু লৈছো 2টা বিলাহী লৈছো 1টা জলা লৈছো 2টা আৰু নহৰু লৈছো 2টা নহৰুৰ সমানে মই আদাও লৈছো এইখিনি মই প্ৰথমতে সফা কৰি লম Mudah pun kita jumpa lain kami jumpa lain. So yang ada itu, mau ini jumpa kita lain. Kita pernah like comment dulu, kalau ini yang dulu bisa dulu, kalau masih subscribe pernah, masih subscribe dulu, like share dulu. এইখিনি মই এতিয়া পেস্ট কৰি লম কেৰাহী বহাই দিম আনফালে দালি হৈ আছে মোৰ কেৰাহী গৰম হৈছে মই ইয়াতে এতিয়া সৰিয়হৰ তেল দি দিম ইয়াতে মই এচামুচ ঘি দি দিম কেৰাহী গৰম হৈছে মই এতিয়া ইয়াতে পিয়াজ দি দিম পিয়াজখিনি হৈছে মই এতিয়া ইয়াতে বিলাহীখিনি দি দিম পিয়াজ আৰু বিলাহী ভজা হৈছে এতিয়া মই 2 চামুচ নিমখ দি আকৌ 2 মিনিটমান সময় এনেদৰে ভাজিম এতিয়া মই আদা নহৰু পেষ্টখিনি দি পেলাই আকৌ 3 মিনিটমান সময় ভাজিম এতিয়া মই অকণমান পানী দি দিম
মছলাখিনি ফ্ৰাই কৰা হৈছে এতিয়া মই ইয়াতে মাংসখিনি দি দিম একেলগতে মই আলুখিনিও দি দিম ইয়াতে এতিয়া মই ইয়াতে 5 মিনিটৰ কাৰণে ঢাকনিখন দি থম জুইটো কম কৰি এনেদৰে প্ৰায় মই 15 মিনিটমান সময় মাংসখিনি আলুৰ সৈতে ফ্ৰাই কৰিম এতিয়া মই ইয়াতে গুড়ি মছলাখিনি দি দিম এয়া জিৰা গুড়ি দিছোঁ 3 চামুচ হালধি দিম 2 চামুচ ধনিয়া গুড়ি দিম 2 চামুচ ৰেড চিলি পাউডাৰ দিম 2 চামুচ জালুকৰ গুড়ি দিম আধা চামুচ আকৌ মই ঢাকনিখন 5 মিনিটৰ কাৰণে দি থম জুইটো কম কৰি ঢাকনিখন উঠাই চাম পানী দি দিম ইমানখিনিয়ে পানী দিম আৰু পানী দি দিম গ'ল ওপৰত মই ধনিয়া দি দিছোঁ এনেদৰে আপোনালোকে বনাই খাব যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব